তো হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি এটা লৈ আহিছোঁ মিনি ব্লগ। প্ৰথমতে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা যাচিছোঁ। আৰু আজি হৈছে সপ্তমী, আৰু সপ্তমী উপলক্ষে ওলাই আহিছোঁ লতাশিললৈ বুলি। আৰু লতাশিলৰ ইয়াৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ, আৰু ইয়াৰ লগতে মাকো দেখুৱাইছোঁ। আৰু সকলোৰে বাবে মই প্ৰাৰ্থনা কৰিছোঁ, সেৱা কৰিছোঁ, সকলোকে ভালে কুশলে ৰাখক। আৰু ইয়াৰ পৰা পোনে আহি গ'লোঁ শিলপুখুৰীলৈ। আৰু শিলপুখুৰী ইয়াৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক অকণমানকৈ দেখাইছোঁ। আৰু দেখিলোঁ আহি পিনে এয়া চন্দ্ৰযান 3ৰ আৰ্হিত মণ্ডপ সজোৱা হৈছে। আৰু ইয়াৰ পৰা আপোনালোকক অকণমানকৈ দেখাইছোঁ। এতিয়া ভিতৰত আহি গ'লোঁ, আৰু ভিতৰত এয়া পুৰোহিতে পূজা কৰি আছিলে, আৰু ভাল টাইমত আহি পালোঁ। আৰু ইয়াত মাক দেখুৱাইছোঁ আকৌ এবাৰ। আৰু তাৰ পিছতে আহি গ'লোঁ শিলপুখুৰী একেবাৰে কাষতে থকা আৰু এখন পূজালৈ। আৰু পূজাৰ ডেক'ৰেশ্যনটো ইমান ধুনীয়া লাগিছে, আৰু ইয়াতে নামো ধৰি আছে। তো এইটো ভিডিঅ' এইখিনিতে সামৰিছোঁ। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পাম। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।